Hello everyone. Hello everyone. কি খবৰ সকলোৰে? A few moments later. খাবলৈ যাম। দে পাহি। ভিডিঅ'টো কৰি লৈ যাম। পিছত নেকি কিবা এটা দি দিম আৰু ক্লিপ এটা। এইটো কেছে ৰয়েল আৱাজ ওলাই আছে কি ধুনীয়া লাগিছে নেকি বোলে? लेकिन एक सेकंड তোমাকো হেপলে উলিয়াই দিও নি? তোমাকো মই উলিয়াই দিছো দেই। नो 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 তুমি আকৌ বেয়া পানে। কিছুমানে আকৌ তুমি এনেকৈ নন ষ্টপ কিমানকৈ কথা কৈ গৈ থাকে। আমি আকৌ একো কথাই ক'ব নোৱাৰোঁ। হেল্ল' এভৰিৱান, মই এতিয়া পাৰ্চেলটো মই খুলিম। মই এতিয়া দেখাম এইটো কেনেকুৱা আহিছে। মোৰ ফ্লিপকাৰ্টৰ পৰা এতিয়া পাৰ্চেলটো আহি গ'ল। মই ব্লুটুথ স্পীকাৰ এটা অৰ্ডাৰ কৰিছিলোঁ। এতিয়া মই এইটো আনবক্সিং কৰিম। দুদিনমানৰ আগত মানে এটা আনিছিলোঁ, সেইটো মোৰ অলপ বেয়া আহিলে। মানে মাতটো কিবা ফাটি ফাটি আহে, ক্লিয়াৰকৈ নাহে। সেইকাৰণে মই আজি এটা অৰ্ডাৰ দি দিলোঁ। এতিয়া এইটো মোৰ আহি গৈছে। চাওঁ এইটো কেনেকুৱা আহিছে। ভাল আহিলেতো ভালেই বাৰু। আগতোতো মোৰ এনেই গ'ল, মানে দোকানৰ পৰা ডাইৰেক্ট কিনিছিলোঁ। দোকানত এতিয়া মই দোকানখন বহুত দূৰ হয়, এতিয়া ঘূৰাই দিবলৈও যাবলৈও আকৌ দূৰ হ'ল যে সেইকাৰণে মই ঘূৰাই দিয়া নহ'ল। এইটো এনেই গ'ল আৰু এইটো আহি গৈছে। তো চাওঁ এতিয়া কেনেকুৱা কি আহিছে। এইটো মই কাটিব লাগিব, কাটি লওঁ। নহ'লে মানে ভিডিঅ'বিলাক কৰিবলৈ ইমান দিগদাৰ হয় নহয়। মানে কেতিয়াবা অলপ ভিডিঅ'টো কৰিলে দূৰৰ পৰা কথা ক'বলগীয়া হৈ যায়, তেতিয়া দিগদাৰ হয়, ভইচটো ক্লিয়াৰকৈ নাহে। সেইকাৰণে মই একদম অৰ্ডাৰ কৰাৰ মানে মই ৰখি আছোঁ পাৰ্চেলটো আহিবকৈ। মোৰ মানে পুৰা ইম্পৰ্টেণ্টে হৈ আছিলে। আজি বাৰু ফাইনেলি আহিলে। কেনেকুৱা আহিছে চাওঁ এতিয়া। মোৰ ওপৰতো ভাত আহি পায় আৰু ভাল হ'লে হয় আৰু। ইমান টান খুলিবলৈ নোৱাৰিছোঁ। ৱাও, পেকেটিঙে পেকেটিং। আহি গৈছে। আমি অলপ ওলাই আহিছোঁ এই গধূলি সময়ত। এতিয়া আমি অলপ ওলাই আহিছোঁ। এতিয়া আমি কি খাবলৈ যাম? নামটো পাহৰি এদিন ফ্ৰাইড ৰাইচ খাবলৈ যাম। অলপ ওলাই আহিছোঁ। দিনটো ৰুমতে সোমাই আছোঁ কাৰণে অকণমান ওলাই আহিছোঁ। ৰাতিপুৱা যিহেতু মানুহজন কামলৈ গুচি যায়, গতিকে দিনটোতো মই ৰুমতেই সোমাই থাকোঁ। আৰু এতিয়া ভাবিলোঁ অলপ আমি ওলাই যাওঁ। পাচলি অলপো ল'বলগীয়া আছিলে আৰু ভাবিলোঁ খোৱাও হ'ব, দুইটা কামেই হ'ব, সেইবুলি ওলাই আহিলোঁ। তোমাক উলিয়াই দিছোঁ আমি। তুমি আকৌ বেয়া পানে। ভিডিঅ' বনাম বুলি ভাবোঁ, কিন্তু মানুহবোৰ দেখিলেচোন লাজেই লাগে। মোৰ মানে প্ৰায় এনেকুৱা হয় দেই, কেমেৰাটো অন কৰোঁ, কিন্তু ৰাস্তাত গাড়ী এখন পাৰ হৈ গ'লে মানে এনেকৈ কেমেৰাটো লগালগ তললৈ নমাই অফ কৰি দিওঁ। ভিডিঅ'টো বনাম বুলি ভাবোঁ, তাৰপৰা কি ক'ম কি নকমকৈ মানে একো ক'বই নোৱাৰোঁ। আৰু মানুহবোৰ অহা দেখিলেতো ডাইৰেক্ট কেমেৰাটোৰ তলত। আৰু এনেকুৱা লাগে গাড়ী মানুহজনে যেন মোকে চাই আহিছে মানে। এটা ইমান ধুনীয়া পৰিৱেশ, মানে একদম খোজকাঢ়িয়ে ভাল লাগি গৈছে। যাম, ফ্ৰাইড ৰাইচ খাম। তাৰপৰা আমি আৰু অকণমান সেইফালে ৰাস্তা এটা আছে, ভিতৰ ৰাস্তাটোতে আমাৰ খোজকাঢ়িবলৈ যাম। আৰু ৰাস্তাটো যে ইমান দিনৰ পৰা বনাই আছে একদম মানে নহয়গৈ। আৰু ভাল কাপোৰ এটা পিন্ধিবও নোৱাৰি ধূলিৰ পৰা, মানে ইমান দিগদাৰ। আৰু এতিয়া আমি আহি পাই গ'লোহি। মানে বাকী দোকানবিলাকতকৈ এই দোকানখনতহে মানে অলপ টেষ্টি বনায়। মানে ইয়াৰ পাৰঠাটো হওক, ঘুগুনিটো হওক বা চিকেন পকৰা হওক, মানুহগৰাকী মানে বহুত টেষ্টি বনায়। সেইকাৰণে মানে আমি প্ৰায় এইখন দোকানতে খাবলৈ আহোঁ। আৰু তেওঁ এতিয়া বনাইছে মানে অলপ, মানে ইয়াতে মই বহি লৈছোঁ। তেওঁ কাষ্টমাৰো আছিল আৰু বনাই হয় মানে আমি ভাবিলোঁ আমাৰ বজাৰকেইটাকে কৰি লওঁ। এইফালে আহিলোঁ আমি ফল মূল নিবৰ বাবে। এইফালে আপেল আৰু ডালিম, তেনেকৈ ফল মূল কেইটামানো আমি লৈ লৈছোঁ। তাৰপৰা ভাবিলোঁ অলপ পাচলি ল'বলগীয়া আছিলে ন, সেইকেইটাও লৈ লওঁ। তাৰপৰা এইফালে মানুহজনে কি কৈছে শুনিব দেই। এওঁ মানে বন্ধাকবি এটা লৈছিলে। মানুহজনে কৈছে বন্ধাকবিটো বোলে সাৰ নিদিয়া, আৰু কৈছে যে সাৰ দিয়া পাচলি বোলে আজিকালি ক'ত পায় বোলে। মাই গড, ইমান মানে মিছা কথা। চবটো শাক, মানে সাৰ দিয়া পাচলিয়ে ন, সাৰ নিদিয়া ক'ত পাব। তেওঁ মানে কাষ্টমাৰটো গোটাবৰ কাৰণে কৈছে মানে ইমান মানে ডাঙৰ মিছা কথাটো কৈছে। এতিয়া আমি খাই বোৱা মানে ঘূৰি আহিছোঁ। আৰু এইফালে মই এতিয়া মেহেন্দি এটা আনিলোঁ। মেহেন্দি এটা ল'বলৈ বহুত আশা আছিলে, ভাবি আছিলোঁ মানে মেহেন্দি এটা ল'ম বুলি। এইদিনা ওলায়ো অহা নাছিলোঁ। আৰু এতিয়া লৈছোঁ, মই গৈ ল'মগৈ। গৈ থাকোঁ এতিয়া। আৰু আহি মই প্ৰথম মানে মেহেন্দিটো লৈছোঁহি দেই। মেহেন্দি মানে মোৰ বহুত ভাল লাগে, এনেকৈ কালাৰটো হাতত লৈ থাকিলে মানে। গতিকে আহি চিধা মেহেন্দি লৈছোঁহি আৰু এতিয়া মই এইখিনি লগাই হৈ গ'ল। আৰু লগোৱাৰ ভিডিঅ' নকৰিলোঁ, মানে দিগদাৰো হয় ন এখন হাতে কৰিবলৈ। মই ফটো মাৰিছিলোঁ, গতিকে ইয়াতে মই ফটো কেইটামানেই দেখাই দিছোঁ বাৰু আপোনালোকক। কেনেকুৱা লাগিছে জনাব দেই। আৰু এতিয়া এইখিনি মই শুকুৱালে অলপ দেৰি ৰ'ম।
আৰু এইফালে মোৰ মেহেন্দিটো হৈ গ'ল, শুকাই গ'ল। এতিয়া মই এৰুৱাই দিলোঁ আৰু এতিয়া মানে লগালগ এৰুৱা হৈছেহে যে, বেছি দেৰি হোৱা নাই কাৰণে মানে খুব পাতল পাতল লাগি আছে, কিন্তু অলপ দেৰিকৈহে কালাৰটো ডাঠকৈ দেখাব। বেক চাইডে নাই লোৱা বাৰু, এই চাইডে অকল ল'লোঁ। এইটো চাওক। আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, আজিলৈ আহিছোঁ, বাই বাই।